মই মন্মি চেম মন্মি কিচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ আৰু এতিয়া 9টা বাজিছে। পটাপট গা পা ধুই ব্ৰেকফাষ্টটো বনালোঁ আৰু খালোঁ। খুব বিশেষ একো নাই, লুবিয়া তৰকাৰী আৰু ৰুটি বনালোঁ। এতিয়া আমি এওঁ আৰু মই এঠাইলৈ যাওঁ। ক'ত যাম তাতে লগ কৰিম আপোনালোকক। আৰু যোৱাৰ আগতে মই আপোনালোকক কেইটামান প্ৰশ্নৰ উত্তৰ দি যাওঁ। মানে কেইটামান কমন প্ৰশ্ন মই কেইবাগৰাকীকো দিছোঁ অলৰেডি, হ'লেও মই ইয়াতে দি দিওঁ, সকলোৱে গম পাব। সকলোৱে মোৰ ল'ৰা ছোৱালীৰ কথা সোধে। মোৰ ছোৱালী এজনী, ল'ৰা এটা। ছোৱালীজনী ডাঙৰ, ল'ৰাটো সৰু, 3 বছৰ ডিফাৰেঞ্চ সিহঁতৰ। আৰু ছোৱালী হাই ছেকেণ্ডেৰী কৰি পেলাই 3 years ডিপ্ল'মা কোৰ্চ কৰিলে আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰিং বামুণী মৈদাম গাৰ্লছ পলিত। আৰু এবছৰ ইণ্টাৰ্ণশ্বিপ কৰি আছিলে, আধাতে এতিয়া বন্ধ হৈ গ'ল যে, সেইকাৰণে ঘৰতে আছেহি। আকৌ অলপমান কৰিব, কৰি পেলাই তাৰপিছত তাই আশা আছে কিবা পঢ়া, পৰিস্থিতি নৰ্মেল হৈ লওক, তাইও ইণ্টাৰ্ণশ্বিপটো শেষ হৈ লওক, দেখা যাব। আৰু ল'ৰাই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিলে কমাৰ্চত, কিন্তু সি লাইনটো হঠাৎ সলনি কৰি পেলালে। সি ITI পঢ়ি আছে আৰু সি ক'বলৈ গ'লে বেডমিণ্টন খেলে, খুব ভাল খেলে বুলিয়ে ক'ব পাৰি, কিন্তু বৰকৈ কম্পিটিশ্যনবিলাকত নাযায়। মাজতে ৰেংকিঙতো আছিলে, অল আছাম ৰেংকিংবিলাকত জইন কৰে। মাজতে ডিষ্ট্ৰিক্টো খেলিছিলে। আৰু সি যোনকণ সময় পায় সেইকণ সময়তে সি ষ্টেডিয়ামতে ব্যস্ত হৈ থাকে। আৰু সকলোৱে সোধে মোৰ ঘৰ ক'ত। মোৰ ঘৰ যোৰহাটত। যোৰহাট সঞ্জীৱনী নাৰ্ছিং হোমৰ পৰা আহি তৰাজান দলংখন যিখন পায়, সেইফালেদি দাঁতিদি সোমাই মোৰ ঘৰ পায়, একেবাৰে ওচৰতে। মই প্ৰপাৰ লোকেশ্যনটো কৈয়ে দিছোঁ। আৰু এওঁ ব্যৱসায় কৰে, এওঁ হ'ল গভ ছাপ্লায়াৰ। এনেকৈ এই মাহটো ঘৰতে আছে, পূৰা হেল্প কৰিছে। আৰু ৰাতিপুৱা আৰু গধূলি যিকণ সময় পায় এওঁ অকল ফেমিলিৰ লগত কটাই ভাল পায়। মই হ'লোঁ এগৰাকী পেছাত শিক্ষয়িত্ৰী, আৰু যিকণ সময় ঘৰত দিব লাগে সেইকণ সময় দিওঁ। তাৰপিছত বাচি থকা সময়কণত মই ইউটিউবৰ ভিডিঅ' বনাওঁ আৰু নিজে এডিট কৰোঁ। আৰু বিশেষ নকওঁ, তেন্তে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। এওঁৰ যোৱা এসপ্তাহ ধৰি চকুৱে বহুত দিগদাৰ কৰি আছে। পূৰা পানী ওলাই আছে চকুৰ পৰা আৰু অকণমান অসুবিধা ফিল কৰি আছে। সেয়ে আমি এতিয়া ইয়াত। আমি এতিয়া লায়ন্স ক্লাবৰ আই হস্পিটেলত আছোঁ। এওঁ চকু দেখুৱালে আৰু এতিয়া চশমা লৈ আছে। আপোনালোকে এয়া মই দেখুৱাইছোঁ, এওঁ সেয়া চশমা ল'লে। আৰু যথেষ্ট ডাঙৰ আই হস্পিটেলখন। ইয়াত ফ্ৰী চকু অপাৰেশ্যন কৰা হয়, আৰু যিসকল OPD আউটডোৰ পেচেণ্ট তেওঁলোককো চাই আৰু অপাৰেশ্যন কৰা হয়। যোৰহাট লায়ন্স আই হস্পিটেলখনৰ পৰা মাত্ৰ আমাৰ ঘৰলৈ 7 মিনিটৰ ৰাস্তা বাইলেনেদি আহিলে। গতিকে আমি মটৰচাইকেল লৈ বাইলেনেদি গ'লোঁ আৰু আহিলোঁ। আহোঁতে মোৰ দাদাৰ ঘৰ একেবাৰে ৰাস্তাতে পায়, আৰু সেইকাৰণে দাদাৰ ঘৰত সোমাই আহিলোঁ। যিহেতু নিজৰ ঘৰ, কোনো কুণ্ঠাবোধ নাই, একো অসুবিধাও নাই। আৰু এইখন সোমায়ে দাদাৰ মই ফুলনিখন দেখুৱাইছোঁ। অলৰেডি বৰষুণে ফুলবিলাক ধ্বংস কৰিলে যদিও এতিয়াও ইয়াৰ সৌন্দৰ্য ম্লান হোৱা নাই। বহুত ছিজন ফ্লাৱাৰ কৰে দাদায়ে। এতিয়া মাত্ৰ পিটুনিয়া আৰু চেলভিয়াখিনি আছে, আৰু অলপ কালাঞ্জু আছে লাইন লাইনকৈ দিয়া। মই গোটেই গাৰ্ডেনখন আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে জানি আচৰিত হ'ব যে গোটেই গাৰ্ডেনখন মেইনটেনেঞ্চ দাদাই নিজে কৰে। দাদা মানে মোৰ বৰ জনা, এওঁৰ ডাঙৰ ককায়েক। ব্যৱসায় কৰে ইলেক্ট্ৰনিকৰ। যোৰহাট বা অসমতেই তেওঁৰ নাম আছে, কেছেট হাউচ বা অৰ্নেট বুলি যিখন তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠান আছে। আৰু ইমানখিনি থকাৰ উপৰিও দাদাই সকলো কাম নিজেই কৰে, বিশেষকৈ বাগিচাৰ কাম আৰু বাৰী চাফা কৰা কাম। কেতিয়াবা মাত্ৰ ফুলৰ মাটিখিনি সলাবলৈ বা তেনেকুৱা অকণমান সহায় লয় এদিন বা দুদিন, বাকী কমপ্লিট দাদাই নিজেই কৰে ৰাতিপুৱা। সেইখিনি চাওক, কালাঞ্জু 1 লাইন ৰেড কালাঞ্জু দিয়া আছে, তাৰপিছত চেলভিয়া আৰু তাৰপিছত পিটুনিয়া। আৰু সোৰ মাজত এয়া চাওক এখন কাৰ্পেট গ্ৰাছ, কমপ্লিট নেচাৰেল হয়। খুব ভাল লাগে ইয়াত ভৰি দি খোজকাঢ়িবলৈ। প্ৰায় যেতিয়া 4-5 ইঞ্চি সোমাই যায়, ইয়াত খোজ কঢ়া আমেজেই বেলেগ। আৰু আমি মাজে মাজে আহি ইয়াত অকণমান মানে কি ক'ম আৰু, বুজাব নোৱাৰা আমেজ লৈ যাওঁ।
এতিয়া মই ভিতৰলৈ যোৱাই নাই, ইয়াত অলপ দেৰি থাকিহে যাম। চশমা লৈ আহি বাহিৰে দাদাৰ ঘৰলৈ আহিলোঁ। এয়া দাদাৰ ঘৰ বাহিৰতে গাৰ্ডেনত অকণমান দেৰি বহিছোঁ। খুব মজা লাগে। আমি প্ৰায়ে আহি জাজুৱালি ইয়াতে বহি আড্ডা মাৰোঁ। এটা ভাবিব নোৱাৰা ধৰণৰ আমেজ লাগে। বহুত দিন আহিব পৰা নাছিলোঁ। ওলাই যেতিয়া আহিলোঁ ৰাস্তাতে, গতিকে সোমাই যাওঁ, নিজৰ ঘৰহে, গতিকে সেয়াই আৰু আপোনালোককো বাগিচাখন দেখুৱালোঁ। খুব ধুনীয়াকৈ পৰিপাটিকৈ ৰাখে আৰু দাদাই নিজে মেইনটেইন কৰে। গোটেইখিনি কাম দাদাই কৰে। মই পিছত আপোনালোকক গাৰ্ডেন টিপছ দি আছোঁ দাদাৰ লগত কথা পাতি। আৰু আজি দাদা নাই, এতিয়া অফিচিয়েল কামত ওলাই গৈছে। তেন্তে চাওঁচোন, পিছত লগ পাম আকৌ আপোনালোকক। এইটো ঘৰৰ এণ্ট্ৰেঞ্চ। আপোনালোকে দেখি অভিভূত হ'ব যে বাহিৰ ঘৰৰ চাৰিওকাষ ইমান বেছি ক্লিন কৰি ৰাখে নহয়, মই নিজে আচৰিত হৈ যাওঁ। মই নিজেও ইমান নোৱাৰোঁ মেইনটেইন কৰিব। আৰু ৰাতিপুৱা দাদা খুব সোনকালে উঠি খোজকাঢ়ি পেলাই এই চাৰিওকাষ ড্ৰেইনৰ পৰা আদি কৰি সকলোবিলাক চাফা কৰে আৰু প্ৰায় 9টামান বজালৈকে বাগিচাৰ কাম কৰে। তাৰপিছত গা ধুই দোকান যায়। ভিতৰলৈ যাওঁ বলক। ভিতৰত বিৰাট ধুনীয়া একুৰিয়াম এটা আছে। কৰি আছা? কি হ'ল? সেনা চবেই কৰে, ময়ো সেনা কৰোঁ। এয়া এওঁ আহি বহিলে, এয়া বৌয়ে সেনা কৰি আছে। বৌক বিয়া ঘৰত দেখিছিলেতো, এইজনী সেনা। ময়ো সেনা কৰি ওলাওঁ। কি বনাইছা? একো বনোৱাই নাই, মই অকল দাইল অকণমান বহাই থৈছোঁ। হয় নি? মই আকৌ বাহিৰত হাত চাত ধুই আহিছোঁ দেই, বাহিৰত এপত। দাইল বনাই থৈছা? বিলাহী দি পেলাই। কণ বিলাহী দি দাইল বনাই থৈছা। আৰু কি তিতা কেৰেলা কাটি থৈছা? বৌৰ পাকঘৰটো বিৰাট ধুনীয়া, খুব পৰিপাটিকৈ ৰাখে। সঁচাকৈ? পিছত ভালকৈ দেখুৱাম হা। কণ বিলাহী ইমানবোৰ দিবা দেই। দিম। মই কণ বিলাহী আচাৰ বনাম। বৌৰ ঘৰৰ একুৰিয়ামটো মই দেখাম কৈছিলোঁ, সেইটো। এইফালৰ লাইটটো জ্বলাই দিয়াচোন। মোৰ ডাঙৰ যে আমিতো বিয়াত পাইছিলোঁ, বিয়াৰ হেৰিটোত। এইটো শ্ব'কেছটোৰ ওপৰত একুৰিয়ামটো বনোৱা আছে। এয়া ইমান ধুনীয়াকৈ মেইনটেইন কৰে। বৌহঁতৰ একুৰিয়ামৰ মাছ খুব কমেইহে মৰে। বহুত ডাঙৰ হৈ মাছ পিছত ৰাখিবলৈ দিগদাৰ হয়। আকৌ মাছৰ দোকানত দি তাৰ বদলি পোৱালি আনে। এওঁ ইয়ালৈ আহিলে আৰু পুৰণা ঘৰলৈ আহিলে কেৰাহী দাঙি কি বনাই থোৱা আছে চব টেষ্ট কৰে। বৌহঁতৰ হাতৰ খালে হেনো এওঁৰ মাকৰ হাতৰ খোৱা নিচিনা লাগে। মানে আসনখন মাকৰ ঠাইত ৰাখে। আৰু এয়া হ'ল বৌৰ মাক। ওপৰলৈ আজি নাযাওঁ, কাৰণ মোৰ ঘৰত ভাত বনাবলৈও আছে, দেৰি নকৰোঁ। মই তলতেই ড্ৰয়িং ৰুমটো আছে, অকণমান দেখাই যাওঁ আপোনালোকক। খুব পৰিপাটিকৈ ৰাখে। বিশেষকৈ ইয়াত এটা ধূলিও নাপায়। আৰু মই নিজেও অভিভূত হওঁ, মই ইমান মেইনটেইন মই নিজেও কৰিব নোৱাৰোঁ। আৰু বৌ এইবিলাক কামত বিৰাট ওস্তাদ। বাহিৰখন দাদাই মেইনটেইন কৰে আৰু ভিতৰখন বৌয়ে মেইনটেইন কৰে। খুব সৰল সহজ জীৱন যাপন কৰে। মানে লিভিং ষ্টাইলটো খুবেই সহজ সৰল, কথা বতৰা সৰল। আৰু আমাৰ ঘৰৰ হয়তো সকলো মানুহৰে এই নেচাৰটো আছে। বৌৰ ভিতৰলৈ আহিলে মোৰ এটাই কথা, তুমি লাকি মই আনলাকি। মোৰ ঘৰত ইমান ধূলি সোমায়, তোমাৰ ঘৰত নোসোমায়। আচলতে ধূলি চবতেই হয়, কিন্তু বৌয়ে যথেষ্ট টাইম দিয়ে ঘৰখনত ডাষ্ট প্ৰুফ কৰি ৰাখিবলৈ। আৰু মই ইমান নোৱাৰোঁ। আৰু আমাৰ ঘৰটোৰ চাৰিওকাষে গোটেই ৰাস্তা, সেইকাৰণে অকণমান অসুবিধাও হয়। পলাইছে। মা যাওঁ দেই, যাওঁ। বৌৰ ঘৰৰ পৰা আহি ভালকৈ চাফ চিকুণ হৈ মই ভাত বনাবলৈ লৈছোঁ। এতিয়া 1টা বাজি গ'ল আৰু পটাপট ভাতকেইটা বনাই লওঁ। বিশেষ একো নবনাওঁ, চজিনা কাটি থোৱা আছে আৰু মই চিকেন বনাম। চিকেন অলপ আছিলে মোৰ ফ্ৰিজত। আৰু সেইদিনা তিলৰ চিকেনৰ ৰেচিপিটো বহুতেই ভালকৈ শ্বেয়াৰ কৰিবলৈ কৈছিলে, মোৰ ছোৱালীয়ে বনাইছিলে। আৰু সেইকাৰণে মই ভাবিলোঁ আজি তিল দিয়ে চিকেনটো বনাই দিওঁ, আপোনালোকৰ লগত মই ভালকৈ শ্বেয়াৰ কৰি দিওঁ। এয়া চাওক, মই পিঁয়াজখিনি ৰাফকৈ কাটিলোঁ। কাটি পেলাই তেলত পিঁয়াজ দিছোঁ আৰু অলপ নিমখ হালধি দিছোঁ।
খুব এটা ডিফাৰেঞ্চ নাই। আপোনালোকে প্ৰথমতে চিকেনটো যেনেকৈ বনাই লৈ আমি এজ ইউজুৱেল বনাওঁ সেইটো মেথডেই মই পিঁয়াজ নহৰু আদা নাই, আদা মই বিচাৰিয়ে পোৱা নাই। পিঁয়াজ নহৰু দি পেলাই মাংসখিনি অলপ দেৰি ভাজি ল'ম। বৌ ঘৰলৈ গৈছিলোঁ যে বৌয়ে বিৰাট ডাঙৰ ক'ল্ড ড্ৰিংকছ এটা ইহঁতলৈ দি পঠিয়াইছে। সদায় ঘৰতে সোমাই আছে খাবলৈ পোৱা নাই বুলি, আৰু সিহঁতিতো খালেই বিৰাট ফূৰ্তি পাইছে, আৰু পংখীয়ে মোক দি থৈ গৈছেহি অকণমান। মজা লাগিছে, বহুত দিন খোৱা নাই। ইয়াত দিছোঁ মই জিৰা ধনিয়া গুড়ি, অলপ মিট মছলা আৰু অলপ ৰেড চিলি পাউডাৰ। মই সদায় কোৱাৰ দৰে আজিও কৈছোঁ, মছলাৰ টেষ্টটো আপোনালোকে নিজৰ মতে ল'ব। আৰু 2টা বিলাহী মই পেষ্ট কৰি দিছোঁ। বিলাহীকেইটা বহুত পকা নহয়, সেইকাৰণে ৰংটো অলপ হেতা হৈছে। পকা বিলাহী পালে আৰু ভাল হয়। আৰু মই এনেকৈ তিল ধুই মচমচীয়াকৈ ভাজি এয়াৰটাইট কণ্টেইনাৰত ৰাখোঁ। পটককৈ চাটনিও বনাই খাব পাৰি বা যিকোনো ৰেচিপিত দিবলৈও ভাল। মই আধা কাপমান জোখৰ তিল লৈছোঁ। আপোনালোকে গ্ৰেভিখিনিৰ পৰিমাণত তিল ল'ব। তিল কেঁচাকৈও দিব পাৰি, কিন্তু কেঁচাকৈ দিয়াতকৈ তিলখিনি যদি ভাজি দিয়ে গোন্ধটো খুব ধুনীয়া হয়। আৰু এইফালে ছজিনাৰ বাবে মই অকল সৰিয়হ আৰু পকা জলকীয়া লৈছোঁ, বা কেঁচা জলকীয়াও ল'লেও হ'ব, কিন্তু মই ইয়াত আজি নহৰু আদা এড নকৰোঁ। মই অলপ টেঙা নিচিনাকৈ বনাম, যিহেতু চিকেনটো খুব স্পাইচিয়ে হ'ব। ইয়াত মই দিছোঁ বৌয়ে দি পঠিওৱা কণবিলাহী। এইখিনি দি পেলাই মই ভালকৈ লৰাই অলপ মিডিয়াম ফ্লেমত ঢাকি ৰাখিম। ছজিনাও সিজিব আৰু মোৰ অকণমান গ্ৰেভি টাইপত কৰিম, ছজিনা ৰেডি হৈ যাব। এটা ব্লগত মাটোক দেখুৱাইছিলোঁ আপোনালোকক, প্ৰায় এমাহৰ মূৰত তাই আমাৰ ঘৰলৈ আহিছে, আৰু বৌয়ে দি পঠিওৱা প্ৰায় 1 কেজিমান কণবিলাহী তাই মোক গুটি গুচাই ধুই চাফা কৰি দিছে। এইজনী আমাৰ 1 মাহৰ মূৰত মাটো আহিছে, এইয়া পুৰা 1 মাহ। 22 তাৰিখে আহিছিলে নাই? 22 তাৰিখে আহিছে আৰু আজি 21 তাৰিখ, পুৰা এমাহৰ মূৰত তাইক লগ পাইছোঁ। তাইৰো মনটো ভাল, আমাৰো মনটো ভাল। আকৌ কাইলৈৰ পৰা নাহে, আজিহে আহিছে বাৰু। এইখিনি মোৰ ছজিনা ৰেডি হৈ গ'ল। মই অকণমান জোল কৰিছোঁ, যিহেতু মোৰ ল'ৰাই ছজিনা নাখায়, ইয়াৰ জোল অকণমান দিলেও তাৰ পেটলৈ যাব। আৰু এইফালে তিল চিকেন ৰেডি। কালাৰটো আপোনালোকে চাগে মন কৰিছে, অলপ পালেং পনীৰৰ নিচিনা হোৱা নাইনে? তিল চিকেনৰ এইটো এটা প্ৰধান বৈশিষ্ট্য। তিলখিনি ক'লা হয়, কিন্তু চিকেনৰ লগত বনাই দিয়াৰ লগে লগে অলপ গ্ৰীণ কালাৰটো আহে। আৰু আপোনালোকে জানি খুব ভাল পাব যে আমাৰ অসমীয়াৰ এই ব্যঞ্জনবিধ বৰ্তমান বিদেশত বহুত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দুপৰীয়া ভাত সাজ মাটোৰ লগত একেলগে খাই আমি তাইক থৈ আহিলোঁগৈ। গাড়ী চলাইছিলে ভাইটি, মই আৰু মাটো। প্ৰায় 7 কিলোমিটাৰমান ৰাস্তা হ'ব। মাটোক থ'বলৈ যাওঁতে বৰ জমনি ঘটনা এটা হ'ল, মই অহা ব্লগত শ্বেয়াৰ কৰিম। তেন্তে আজিৰ ব্লগটো মই ইমানতে সামৰোঁ। ধন্যবাদ।